আজি সন্ধিয়া ভাত সাজ বনোৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিলোঁ। বছৰৰ প্ৰথম সাজ ভোলৰ শাক। ভোলৰ চব্জিৰ লগত মাছ দি খাই বহুত বেছি ভাল লাগে। আপোনালোকে কেনেকুৱা পায় জনাবচোন। দেখিছে নহয়, এই পাচলি কাটি থকাৰ মাজতে আকৌ দেহা মানুহক চাই থাকিব লগা হৈছে। ককাকৰ লগত খেলি থকাৰ মাজতে আকৌ মোলৈ মনত পৰি দৌৰি আহে। তাকে চাই পেলাই আকৌ পাচলিখিনি ভালদৰে কাটি মেলি ল'লোঁ। মাছ খোৱা মানুহ আমি তিনিজনেই, দেহা মানুহ দেউতাক আৰু দেহা মানুহ মই। ককাকে আকৌ নিৰামিষ খায়। আমি আকৌ মানুহ ঘৰত 4জন যদিও 3জনৰ কাৰণেহে মাছ মাংস বনোৱা হয়। কথা কৈ থকাৰ মাজতে তেলখিনি গৰম হ'ল আৰু ইয়াতে মাছখিনি ৰঙচুৱা হ'লৈ ভালদৰে ফ্ৰাই কৰি ল'ম। তাৰপিছত আকৌ আলুখিনি কাটি ৰাখিছিলোঁ যে সেয়াও আকৌ অকণমান ৰঙচুৱা হ'লৈ ভাজি ল'ম। আপোনালোকে সকলোৱে বনাব জানেই, তথাপি মইনো কেনেকৈ বনাওঁ তাকেই বোলো দেখাওঁ। গোটা মছলা অলপমানো ভালদৰে তিয়াই পেলাই মছলা অকণ বনাই ল'ম। এই পেকেট মছলাতকৈ মই আকৌ গোটা মছলা দিহে চব্জিখিনি খাই বহুত বেছি ভাল পাওঁ। আপোনালোকে কেনেকুৱা পায় জনাবচোন। মই বনোৱা ধৰণে এবাৰ বনাই খাব, বহুত বেছি ভাল লাগে খাই। পেষ্টখিনি বনাই লোৱাৰ পিছত মই আকৌ চব্জিখিনি বনাবৰ কাৰণে তেল অলপমান দি পেলাই ভালদৰে ফোৰণৰ কাৰণে গোটা জিৰা অলপ দিলোঁ, কাটি ৰখা পিঁয়াজখিনি দিলোঁ। জলকীয়া আপোনালোকে নিজৰ জোখ অনুযায়ী দিব দেই। আমাৰ আকৌ ল'ৰাই জ্বলা বেছি নাখাব যে, সেইটো কাৰণে এটা জলকীয়াই দি দিছোঁ। তাৰপিছত ইয়াতে কাটি ৰখা বিলাহীখিনিও দি দিলোঁ। বিলাহীখিনি দি পুনৰ ভালদৰে লৰাই লৈ ইয়াতে অলপমান নিমখ দিম। নিমখটো নিজৰ জোখ অনুযায়ী দিব আৰু বিলাহীত নিমখটো দিলেহে ভালদৰে বিলাহীখিনি গলি যোৱালৈ ভাজি খাব। বিলাহীখিনি দিয়াৰ লগতে ইয়াতে মই বনাই ৰখা মছলা পেষ্টটো আৰু আদা নহৰু দি দিম। তাৰপিছত ভালদৰে আকৌ হালধি দি ঢাকন মাৰি মাৰি বিলাহীখিনি ভালদৰে গলি যোৱালৈকে ভাজি ৰাখিম। আপোনালোকে ভোলৰ আৰু মাছৰ জোলখন এনেকৈ বনাই খাবচোন, বহুত বেছি ভাল লাগে খাই। দেখিছে নহয়, ঢাকন মাৰি পেলাই এনেকৈ ভাজি ভাজি এনেকৈ কিমান ধুনীয়াকৈ গলি গৈছে বিলাহীখিনি। ইমান ভাজি পেলাই ইয়াতে আকৌ কাটি ৰখা পাচলিখিনি দি দিছোঁ। ভোলখিনি ভালদৰে এনেকৈ লৰাই ল'ব আৰু ইয়াতে পানী নিদিব দেই। এতিয়া ভালদৰে ভাজি ল'ব, যিহেতু ভোলৰ পৰা পানী এক্সট্ৰাকৈ ওলাই, সেইটো কাৰণে অলপমান দেৰি ভালদৰে ভোল আৰু আলু যি দিয়ে আৰু আপোনালোকে এনেকৈ ভালদৰে ভাজি ল'ব। ইয়াতে মই ভাজি ৰখা আলু পিচো দি দিম। তাৰপিছত আকৌ পুনৰ লৰাই পেলাই ঢাকোন মাৰি পেলাই এই ভোলৰ পৰা ওলোৱা যিখিনি পানী সেইখিনি ওলোৱালৈ ভালদৰে ঢাকোন মাৰি মই ভাজি ল'ম। দেখিছে ভোলৰ পৰা কিমান ধুনীয়াকৈ এক্সট্ৰা এটা পানী ওলাই আহিছে। আৰু ইয়াতে মই গৰম কৰি ৰখা পানী অলপ নিজৰ জোখ অনুযায়ী, জোল যিমান খায় আৰু আপোনালোকৰ নিজৰ মানুহকেইজনৰ জোখ অনুযায়ী পানী দিব। এইখিনিতে দেখাইছোঁ, এইটো দেখিছেনে, এইটো লতা বেল বুলি কয় বোলে। আমি খাই পোৱা নাই, ঘৰৰ ওচৰ পেহী এগৰাকী দিছে, তাকে বোলো খাই চাম কেনেকুৱা লাগে। আপোনালোকে যদি চিনি পাই জনাবচোন দেই। মাজতে আকৌ এই ল'ৰা ওচৰলৈ আহিলোঁ চাওঁ বুলি, দেখিলে নহয়, সি আকৌ মোৰ ওচৰত দৌৰি আহি মোৰ লগতহে লাগিছে। মানে তাক অকণমান দি যদি মই ওচৰলৈ যাওঁ নহয়, মোৰ লগত লাগিয়ে যায় আৰু। চব্জিখিনি আকৌ ভালদৰে উতলিছে চাই ল'লোঁ। তাৰপিছত আকৌ বিচনাখন বোলো অলপ চাফা কৰিবলৈ যাওঁ। ইয়াতে কাণ্ড এটা হ'ব আৰু ল'ৰাটো গৈ পেলাই আকৌ মোৰ লগত লাগি যাব। দেখিছে নহয়, তাকো কাম কৰিব লাগে। উপায় নাইকিয়া হৈ গৈছে। আজিকালি ডাঙৰ যিমানেই হৈছে সিমানেই উৎপাত হৈছে। পেণ্ট মোজা পিন্ধাই দিছিলোঁ, গৰম উঠিলে বুলি আকৌ ককাকৰ লগত কাজিয়া লাগি খুলি ল'লে। তাৰপিছত মোক এজনী আকৌ মহ দিছেগৈ। মই এই মৰা মহ এজনী দি পেলাই আকৌ দেখুৱাইছেগৈ, মহ বুলি। কি যে হ'ব আৰু দেখিছেনে। আকৌ চব্জিখিনি চাবলৈ আহিলোঁ, উতলি আছে। ইয়াতে মাছখিনি দি দিম। পুনৰ 20 মিনিটমান ভালদৰে উতলি অহালৈ ৰখাই দিম। আপোনালোকে জুইটো এইখিনিতে অকণমান মিডিয়াম ফ্লেম কৰি দিব। আৰু ইয়াতে গৰম মছলা অকণমানো দি দিম। গৰম মছলা দিলে লাষ্টত চব্জিখিনি খাই বহুত বেছি সোৱাদ লাগে। তাৰপিছত মোৰ চব্জি প্ৰায় হৈছেগৈ আৰু খাবলৈ। আজি আকৌ অকলেহে খাব লাগিব, যিহেতু মানুহজন আকৌ বোলে লগৰ এজনৰ ঘৰতে খাই আহিম বুলি ফোন কৰিলে। তাৰপিছত আৰু এইফালে শহু দেউতাৰ কাৰণে আকৌ ভাজি আৰু দাইল বনাই থোৱা আছিলে, তাকো অকণমান আপোনালোকক দেখাই দিছোঁ। দাইলৰ লগত টেঙা মৰা আৰু খুতৰা দি পেলাই দাইল বনাইছিলোঁ আৰু কবি ভাজিছিলোঁ। আকৌ মোৰ কাৰণে খাবলৈ ৰেডি কৰি ল'লোঁ। ল'ৰাটোক খুৱাই পেলাই আকৌ শহু দেউতাও খালে। তাৰপিছত আকৌ দেউতাই আকৌ ল'ৰাটোক ধৰি দিলেহে মই খাব পাৰোঁ। তাৰপিছত আৰু আজি অকলে খাব লৈছোঁ আৰু। বাৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবচোন দেই। মই ইমান কথা কোৱা ইমান এক্সপিৰিয়েঞ্চ নাই ভিডিঅ'ত এনেকৈ, তথাপিও যিমান পাৰোঁ আৰু আপোনালোকৰ কাৰণে ভিডিঅ' বনাবলৈ চেষ্টা কৰিলোঁ। বাৰু আজিলৈ আহিছোঁ, বাই।